Hold me close till I get up. Time is barely on our side. Hello guys, very good morning and welcome back to my YouTube channel again. So बहुत दिन वीडियो दिया ना, आज फाइनली वीडियो बनाबलो आई गलो माने घर नाছিলে गुवाहाटी आइसिलो 5 दिन हल तो आज भाबिছো कि गुवाहाटी आइ যদি ভিডিও নবনাও কেনেকৈ হ'ব তো এই কাৰণে ভাবিছো কি 100 रुपीस চ্যালেঞ্জ টা কৰম আজি তো এতিয়া হোটেলত যাম আৰু আপোনাক দেখাই আছো গাইজ এটো সাইডে পইচাটো লৈ ললো আৰু এতিয়া ডাইৰেক্ট দোকানত যাম বেলেগ পইচা আনা নাই অকল এটোই আনিছো তো এতিয়া দোকানত গৈ পেলাই ব্লগ কি খাও দেখাই আছো তো গাইজ 100 रुपीस চ্যালেঞ্জ তো কি হয় যিকল নাজানা তেওঁলোকক কৈ দিছো 100 रुपीस চ্যালেঞ্জ তো হৈছে কি মোৰ তাত 100 रुपीस টা আহিব আৰু সেই 100 रुपीस টোৰে মই পুৰা 24 আৱাৰ মানে চলিব লাগিব তো গাইজ আজি দিনটোত মই কিবা খাও কৰবাত যাও কমপ্লিট 100 रुपीस টোৰে কৰিব লাগিব তো বলক কেনেকুৱা ভিডিঅ আপোনালোকে চাওক লাষ্টত কমেন্ট কৰি জনাব কেনেকুৱা পায় এতিয়া সময় আছে ৰাতিপুৱা 9টা আৰু মোৰ চ্যালেঞ্জটো সময় হ'ব কালি ৰাতিপুৱা 9টা লৈকে কালি ৰাতিপুৱা 9টাত 24 আৱাৰ হৈ যাব তো বলক এতিয়া হোটেলত গৈ লগ পাই আছো তো গাইজ এটো সাইডে আমি হোটেল আহি পাই গ'লেই আৰু এতিয়া ইয়াতে অৰ্ডাৰ দিছো ৰুটি আৰু ৰুটি খাই লওঁ এতিয়া তাৰ পিছত আপোনালোকক লগ পাই আছো খোৱাৰ পিছত I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. গাইজ এটো সাইডে আমাৰ ৰুটি আহি গ'ল আৰু আমি এক প্লেট ৰুটিত পাইছো 20 টকাকৈ আৰু আমাৰ তাত বাছি থাকিব 80 টকা তো গাইজ এতিয়া সময় হৈ গ'ল সন্ধিয়া 5টা আৰু অথনিতে ৰুটি খোৱা 20 টকা আৰু এতিয়া মোৰ তাত বাছি আছে 80 টকা আৰু মই আহি পেলাই ৰুমত শুই গ'লো মানে উঠি নগ'লো আৰু দিনটো শুলো তো 100 টকা খৰচ হোৱাই নাই 80 টকা আছে তো বলক আৰু বহুত সময় আছেও আমি 9টাত আৰম্ভ কৰিছিলোঁ এতিয়া সন্ধিয়া 5টা বাজিছে তো এতিয়া আকৌ দোকানলৈ গৈ আছোঁ বলক গাইজ এইটো সাইডে চকোপাই এটা আৰু হেপিটেন এটা লৈ আহিলোঁ তো এতিয়া মোৰ খৰচ হৈ গ'ল টোটেল 40 টকা অথনি 20 টকা ৰুটি খালোঁ আৰু এতিয়া 20 টকাই আনিলোঁ I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. সময় হ'ল ৰাতিৰ 9টা আৰু এতিয়া হোটেলত গৈছোঁ আপোনালোকক দেখাই আছোঁ কি খাওঁ আৰু মোৰ তাত এতিয়া কিমান বাছি আছে জানেনে আৰু এতিয়া মোৰ তাত বাছি আছে 60 টকা তো বলক 60 টকাত কি পাওঁ তো গাইজ এইটো সাইডে আমি ভাত অৰ্ডাৰ দি দিলোঁ আৰু আমি এক প্লেট ভাতত পাই গ'লোঁ 60 টকা মোৰ তাত আছিলে 60 টকা তো হিচাপ বৰাবৰ হৈ গয়া তো গাইজ হোটেলৰ পৰা আহি গ'লোঁ তো ইমানে আছিলে আজি ভিডিঅ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব যদি ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু চেনেলটো নতুন কৰিলে ছাবস্ক্ৰাইব কৰিব আৰু গুৱাহাটীত আছোঁ ওচৰে পাজৰে বহুত মানুহ থাকে সেইকাৰণে ভিডিঅ' বনাবলৈ মানে ভাল নালাগে সেইকাৰণে ইমান নবনালোঁ তো আশা কৰোঁ আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিব আজিলৈ বাই বাই